হাই গাইজ, আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। যোৱা 9 তাৰিখে আমি গৈছিলোঁ গুৱাহাটী চহৰলৈ আৰু গুৱাহাটী চহৰত গৈ গাইজ মই প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছিলোঁ কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰত গৈ সকলোৰে বহুত ভাল লাগে চাগৈ। ময়ো প্ৰথমবাৰ ভিজিট কৰি খুবেই আনন্দিত হ'লোঁ। আৰু গাইজ, এয়া মোৰ প্ৰথমবাৰ নহয়, কিন্তু তথাপিও এইকাৰণেই প্ৰথমবাৰ বুলি কৈছোঁ যে মই সৰুতে মোৰ মা দেউতাৰ সৈতে আহিছিলোঁ, কিন্তু তথাপিও তেতিয়া মোৰ সিমান ভালকৈ দৃশ্যবোৰ মনত নাই। সেইকাৰণে এতিয়া ডাঙৰ হোৱাৰ বিয়াৰ পিছতহে মই ইয়ালৈ আহিলোঁ আৰু খুবেই ভাল লাগিল। বাই দ্য ৱে, আমি কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিম বুলি হঠাতেই প্লেনিং কৰিলোঁ, কাৰণ মই গুৱাহাটীলৈ মোৰ অন্য এটা কামৰ বাবেহে আহিছিলোঁ। মন্দিৰৰ পৰিৱেশ খুবেই আকৰ্ষণীয়। এবাৰ আহিলে বাৰে বাৰে আহিবলৈ মন যায় বুলি মই এতিয়াহে বুজিলোঁ। সঁচাকৈ খুবেই ভাল লাগিল মন্দিৰলৈ।